जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाये तव जय गाथा। जय मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय 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 हे। আমি আজি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ আছো। মোৰ সহযোগী আমি একেলগে আমাৰ ৰাজু আহিছে, ৰাজু যোৱাকালি আহিছে দেই, এই হাজোৰ পৰা ৰাজু আহিছে আৰু এই উদযাপন কৰিবলৈ আমি ৰাজু মই আৰু চাৰ্জু আজি ওলাইছো। আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকক ভিডিঅ'টোৰ শেষলৈকে। আৰু আমি এনেকুৱা এখন ঠাইত যাম, সেই ঠাইডোখৰৰ বিষয়ে আমি সকলোখিনি জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাম আৰু আপোনালোককো দেখুৱাই যাম। চাই থাকক ভিডিঅ'টো শেষলৈকে।
মানে হেৰি নিৰ্মাণ কৰি দিছে তেওঁ নিজৰ খৰচত তেওঁ বনাই দিছিলে। এই জ্যোতিৰ্লিংগটো পানীৰ মাজতে আছে আৰু এয়া যিটো বন্তি জ্বলি আছে এয়া অখণ্ড বন্তি, অখণ্ড দ্বীপ। আৰু এয়া সদায় এই কুলু যিটো পানীৰ শব্দ, এই শব্দটো এনেকুৱা এটা বহন কৰিছে যে প্ৰকৃতিৰ যিটো হয়, প্ৰকৃতিৰ যিটো দান, প্ৰকৃতিৰ দান যিটো সেইটো বিৰাজমান হৈ আছে। ইয়াত কোনো মানে হেৰি নাই, সন্দেহ নাই, জীৱিত বুলি কয়। হয়, জীৱিত। গতিকে এই ধৰণৰ এয়া দেখিছে আপোনালোকে কিমান সুন্দৰ পৰিৱেশ। হয়, আৰু এই নিজৰৰ শব্দ হ'লে কুলু শুনিছে এই পৰিৱেশটো গঢ়ি তোলাত একমাত্ৰ এজন ব্যক্তিৰ নাম আমি বাৰ বাৰ ল'বলগীয়া হ'ব। তেখেত হ'ল ধীৰেন ইংতি। তেখেতৰ দিনটোৰ আৰম্ভণি আৰু নিশাটোৰ শেষ তেওঁ ইয়াতেই কৰে। আৰু কেৱল তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে নহয়, ৰাইজৰ স্বাৰ্থৰ কাৰণে, আমাৰ স্বাৰ্থৰ কাৰণে। আৰু এই ভক্তসকল আজি আহি এটা ধুনীয়া পৰিৱেশত যি ধৰণে বিৰাজমান হৈছে, কেৱল সেইখিনি কৰিবৰ কাৰণে তেওঁ দিনে নিশাই কষ্ট কৰি আজি এই পৰিৱেশটো গঢ়ি তুলিছে। গতিকে এনেকুৱা এজন ব্যক্তি আমাৰ সমাজত সঁচাকৈয়ে বহুতেই প্ৰয়োজনীয়। আৰু এখেতৰ নিচিনা আৰু ব্যক্তি আমাৰ সমাজত আগুৱাই আহক আৰু এনেকুৱা ভাল কামৰ লগত জড়িত হৈ থাকক। আৰু সঁচাকৈয়ে আমি এখন সুস্থ সবল মোৰ এই কৰ্মই মোক এই সন্তুষ্ট সাংঘাতিকভাৱে মোৰ মানে আনন্দ। মই এতিয়া ভক্তসকলৰ লগত কথা পাতিবলৈ যাম। অকণমান তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম তেওঁলোকে কেতিয়াৰ পৰা কিমান দিনৰ পৰা ইয়াত আহে। আজি কৰোণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে তেওঁলোকে আহিব পৰা নাই, আজি হয়তো তেওঁলোকে আহিছে। आप लोग यहाँ पे आज आए हैं, টকা আৰু 2 চকীয়া 10 টকা। 4 চকীয়া 20 টকা আৰু 2 চকীয়া বাহনৰ বাবে তেওঁলোকে 10 টকাকৈ লয়। আৰু এটা ধুনীয়া পৰিৱেশ। আৰু এই পইচাটো তেওঁলোকে লোৱাৰ কাৰণ এটাই, এই পৰিৱেশটো পৰিষ্কাৰকৈ ৰাখি সুন্দৰকৈ ৰখাৰ কাৰণে। তাৰ বাবদ তেওঁলোকে সেই এই স্বাধীনতা দিৱসৰ এই দিনটোতে আমি হাতত লৈছিলোঁ এনেকুৱা এখন ঠাইত আহি পেলাই আমি আমাৰ সময়খিনি অতিবাহিত কৰিম। আপোনালোক চালে আৰু চাই থাকক আৰু ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ বহুত ঠাই আপোনালোকক দেখুৱাই যাম। আৰু তাৰ বাবে আপোনালোকে চাই থাকক ৰেক্স চেণ্টাৰ।